হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে আৰু ময়ো ভালে আছোঁ। বৰ্তমান ভাল বিয়া চলি আছে এনেকৈ। আৰু গাইজ আজি আহিছোঁ এই পথাৰখনত বহুত দিনৰ পিছত। আৰু আগতে মই ভিডিঅ'টো বনাইটো এৰি দিয়া হৈছিল, কাৰণ বহুত মোৰ মোবাইলৰ অৱস্থা আপোনালোকে চালে চব বেয়া হৈ যাব, ঠিক আছে। মোৰ যিটো এইটো মই হেডফোনে ব্যৱহাৰ কৰিছোঁ, নহ'লে মোৰ কথাটো শুনা নাযায়। আৰু মই যদি ভিডিঅ' 5 মিনিটত বনাওঁ, তেতিয়াহ'লে এই ভিডিঅ'টো ছেভ নহয়। আৰু চাওক, আমাৰ খেতি পথাৰ ইয়াতে অলপ আটা খেতি কৰিছোঁ, এইফালে মৰাপাট খেতি কৰিছোঁ, এইফালে চাওক পৰা আন্ধাৰ হৈ গৈছে, এইফালে চাৰিওফালে, কাৰণ বৰষুণ দিন ন, আজিতো বহুত বৰষুণ পৰি আছিল। আৰু মোৰ ফেচটো কেনেকুৱা চাই আছে গাইজ, মই শুই আছিলোঁ, চাৰা দিন শুই থাকোঁ, সেইকাৰণে অলপ মোৰ চেহেৰাটো বেয়া হৈছে। মই ভাবিছোঁ অলপ যেতিয়া বৰষুণ কমিব, তেতিয়া ময়ো মানে পথাৰত ফিল্ডত দৌৰিবলৈ যাম। আৰু চাওক এনেকুৱা, আৰু এই ভিডিঅ'টো ন মই এটাও মানে এডিট নকৰিম, নহ'লে এই ভিডিঅ'টো আৰু ছেভ নহ'ব। তাৰপিছত ইয়াতে চাওক মৰাপাট খেতি এনেকুৱা খেতি কৰিছোঁ। আজি গোটেই দিন মানে বৰষুণ। আৰু গাইজ আপোনালোকে মই তাতে মই খেতি কৰিছোঁ, তাতে অলপ আপোনালোকক, আৰু মোৰ ঘৰটো এইফালে বাছটো দেখিছে, এই মানে বহুত দূৰৰ পৰা চালে আপোনালোকে ভাবিব যে এইটো জংঘল নেকি, এনেকুৱা ভাবিব। ৰ'বা, কি খেতি কৰিছোঁ আপোনালোকক মই দেখাই দিম বহুত দিনৰ পিছত। চব চেছ। আৰু আজি লাষ্ট ভিডিঅ', তাৰপিছত যেতিয়া মই মোবাইল ল'ম তেতিয়া ভিডিঅ' বনাম, ভাল ভিডিঅ' বনাম, আপোনালোকৰ মাজত লৈ আনিম। যেতিয়া মই ল'মতো ডিচেম্বৰ মাহতে অলপ ভাল মোবাইল ল'ম। আৰু তাৰপিছত বহুত ধুনীয়া ইয়াতে খেতি কৰিছোঁ, চাওক ধুনীয়া খেতি। আৰু এইফালে আছে জিকা আছে, আৰু ৰঙালাও আছে, আৰু এইফালে অলপ কচু আছে, ঠিক আছে গাইছ। আৰু এইফালে কেইটামান খেতি কৰিছোঁ অলপ। এইটোৱে মোৰ লাষ্ট ভিডিঅ' আছিল। এতিয়া 6 মাহ পিছত আৰু লগ পাম, নতুন মোবাইল যেতিয়া ল'ম তেতিয়া ভিডিঅ' বনাম। এতিয়াতো বাই বাই, থেংক ইউ। আপোনালোকে ভাবিছে চাগে যে RK Boys Vlog ক'ত গ'ল, ভিডিঅ'টো আপলোড দিয়া নাই বহুত দিন। এইটোৱে প্ৰব্লেম আছিল। প্ৰব্লেমটো এইটোৱে যে যেতিয়ালৈকে ভাল মোবাইল নাহিব, তেতিয়ালৈকে ভিডিঅ'টো আৰু আপলোড নকৰিম। এইটোৱে, থেংক ইউ, বাই বাই।